खुलुमबाय रायजो राजा नोंथांमोन दिनै क'क्राझार सफैदों ओमफ्राय क'क्राझार PWD अफिसाव दङ ओमफ्राय मोनसे जथुमा जागासिनो दं APBनि आफादगिरि बा लेङाइ आफादगिरि बिसोर दंफैयो लोगोसे आरो मोनसे जयनिं हाबाफारिबो दङ जों बेखौ एसे दान्दिसे नायनानै लानि फैगौ इलेक्सननि थाखाय जरदार जागासिनो दङ APBनियाबो आरो गुबुन गुबुन राजखान्थि दोलोआबो जरदार बोलो होगासिनो दङ नङा होनबा थ' बिदिब्ला नायलांबाय थानोसै दान्दिसे दैदेनगिरिफोरा मा बुङो সকলে সভাপতি সম্পাদকৰ লগতে বিভিন্ন নেতৃত্ব দি আছে মই অনুৰোধ জনাম যে আপোনালোকে কিটা হতাশ নহব নিৰাশ নহব কাৰণ আমিও আপোনালোকৰ দৰে আমি সকলোৱে লাঞ্ছিত বঞ্চিত অৱহেলিত যাৰ কাৰণে আজি আমি তৃতীয় বিকল্প যোৱা 5 বছৰ UPPL আছিলে এই দুটা করে আঞ্চলিক দল থকাৰ পিছতো আমাৰ APB দলৰ প্ৰয়োজন কিয় হল নিশ্চয় আমাৰ প্ৰয়োজন হৈছে নহয় অভাৱে আৱিষ্কাৰৰ মূল হয় না নহয় অভাৱে আৱিষ্কাৰৰ মূল আমি অভাৱ দেখিছো আমাৰ অভাৱ আমাৰ এতিয়া চাকৰি বাকৰি সম্পূৰ্ণ কাৰণ নহয় এইখন বিটিআৰত ঠিকা ঠাকলি উন্নয়ন নামৰ কামবিলাক দিল্লী পাঞ্জাব পাটনা হাৰিয়ানা কলকাতা ডিব্ৰুগড় তেজপুৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে ঠিকা ঠাকলি কৰে আৰু আমাৰ যিসকল বন্ধু তেজৰ বিনিময় তেওঁলোকৰ ত্যাগৰ বিনিময় এই বিটিআৰত বসবাস কৰি আছে বিশেষকৈ NDFB ভাইসকলক ধন্যবাদ দিব লাগিব তেওঁলোকে ইমান দিন সহস্ৰ সংগঠন কৰাৰ পিছত তেওঁলোকে ভাবিলে যে বিটিআৰত আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগিব ভাই ভাই হিচাপে থাকিব লাগিব হিন্দু মুছলিম শিখ ইসাই हम सबকৈ ভাই ভাই হিচাপে থাকিব লাগিব বুলি তেওঁলোকে জংগলৰ পৰা বন্দুক পেলাই দি শান্তি চুক্তিৰ কাৰণে আহিলে শান্তি চুক্তি হল 2020 শান্তি চুক্তিৰ প্ৰথম স্বাক্ষৰকাৰী যিজন আছিলে স্বাক্ষৰকাৰী সিগনেটৰী তেওঁ কত শান্তিত আছে নেকি তেওঁ বৰ্তমান জেলত আছে আৰু যিসকলে দালালি কৰিছে মধ্যস্থতাকাৰী কৰিছে তেওঁলোকে কি কৰিলে ৰাজপ্ৰশাসনত বহি জেড কেটেগৰীৰ সিকিউৰিটি লৈ পেলাই ঘূৰি ফুৰি আছে তেওঁলোকে সেইজন ব্যক্তিক তাৰমানে মাননীয় ৰঞ্জন দৈমাৰী বা ডাঙৰীয়াক পাহৰি গৈছে হয় নে নহয় গতিকে আমাৰ চিন্তাধাৰা যদি বিটিআৰৰ শান্তি আহিছে আমাৰ UPPLৰ চিন্তাধাৰা বিশেষকৈ NDFB ইউনাইটেড ফ্ৰমৰ চিন্তাধাৰা যে ৰঞ্জন দৈমাৰী কিয় জেলত থাকিব যদি শান্তি চুক্তি হল তেওঁ কিয় শান্তিত থাকিব গতিকে যিসকলে দালালি কৰি আছে তেওঁলোকে শান্তিত থাকি আছে তো গতিকে আমাকো তৃতীয় বিকল্প লাগে আমিও দেখো আমি প্ৰতিষ্ঠা কৰিব পাৰো না নাই দল যাৰ কাৰণে আজি এই দলটো প্ৰতিষ্ঠা হৈছে আৰু যিসকল NDFB ভাইসকলে মানে ত্যাগ কৰি পেলাই এই শান্তি চুক্তিৰ কাৰণে উভতি আমাৰ মাজত ভাই ভাই হিচাপে মিলাপ্ৰীতি কৰিবলৈ আহিছে তেওঁলোকক মই মোৰ ফালৰ পৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছো আৰু বুকুত আঁকোৱালি লৈছো আৰু তেওঁলোকৰ লগত থাকি আমি এই তৃতীয় বিকল্পৰ APB দলটোক আগুৱাই লৈ যাম আৰু অনাগত দিনত দেখুৱাই দিম जोंनाबो दम दङ না আমারও দম আছে আমিও কিবা কৰিব পাৰো আমারও চিফ হব আমারও ডেপুটি চিফ হব আমারও স্পিকাৰ হব আমারও APB দলৰ পৰা কি হব ডেপুটি স্পিকাৰ হব ইয়াম হব আমিও দায়িত্বত থাকিম হেই চিন্তাধাৰাৰে আমি আগুৱাই গৈ আছো গতিকে আপোনালোকে অলপতে হতাশ নহব কাৰণ আমি হয়তো নতুনকৈ বহুত জনসাধাৰণ আমাৰ মাজত আহিব বিচাৰি আছে কিন্তু আমি তেওঁলোকক আঁকোৱালি ল'ব পৰা নাই কাৰণ এই 3টা মাহত এটা ঘৰ সাজি ঘৰটো সাজতে বহুত সময় লাগে হয় নহয় ঘৰ বনোৱাৰ পিছত অকল ঘৰ বনাই নহয়তো ৰং কৰিব লাগে টাইলছ লগাব লাগে স্যানিটাৰি ওয়ার্ক কৰিব লাগে ইলেক্ট্ৰিফিকেশন কৰিব লাগে ওয়াৰিং কৰিব লাগে পৰ্দা লগাব লাগে গতিকে অলপ সময় লাগিব আমাৰ দলটো ঠিক তেনেকৈ নতুনকে তথাপিতো মই ধন্যবাদ জনাইছো আপোনালোকৰ সহযোগত আজি প্ৰায় 9+ ডিস্ট্ৰিক্ট গঠন হৈ গৈছে আৰু এই কেইদিনমানৰ ভিতৰতে ভেৰগাঁও ডিস্ট্ৰিক্ট হ'ব আৰু কিছুমান সমষ্টিত মানে কিছুমান ডিস্ট্ৰিক্টত অলৰেডি ব্লক কমিটি শেষ হৈ গ'ল যেনেকৈ গোসাইগাঁও তাৰপিছত গোমা পৰ্বতজৰা এটো সাইড গোসাইগাঁও ডিস্ট্রিক্ট প্ৰায় 1 নম্বৰত আছে অৰ্গানাইজেশনত প্ৰচাৰত ওয়াল ৰাইডিংৰ পৰা আদি কৰি বিভিন্ন কাম কাজত ঠিক তেনেকে তামুলপুৰো আগবাঢ়ি গৈ আছে ওদালগুৰিও আগবাঢ়ি গৈ আছে বাক্সাও আগবাঢ়িব আমি কোকৰাঝাৰতো আগবাঢ়ি যাম আমি কোকৰাঝাৰত হয়তো বিশেষ যদিও সাংগঠনিক ভেটি মজবুত কৰিব পাৰে কিন্তু আমি ইতিমধ্যে বনৰগাঁও কমিটিখনো বনালো ফকৰাগ্ৰাম হৈছে ব্লক সালেকাটি হল যোৱাকালি কালি হৈছে যোৱাকালি তাৰপিছত দেৱৰগাঁও হ'ব দেৱৰগাঁৱৰ পৰা আজি জইনিং কৰিলে মোৰ লগতো আজি ৰাতিপুৱা কথা পাতিছে প্ৰায় 50ৰো অধিক
বেংগলী সম্প্ৰদায়ৰ যুৱকসকল আমাৰ লগত জইন কৰিব, তেওঁলোকক মানে বিজেপিয়ে বিত্ৰে কৰিছে। মই কৈছো বাবা আসো, আমরা তোমাদেরকে আদরণী জানাই, স্বাগতম জানাই। আমাদের নতুন দল, আমরা কিন্তু কোনো ধরনের টাকা পয়সা দেই না, কারণ আমাদের দল হয়েছে মুক্ত রেণিকা। টাকা দিয়ে আমরা ভোট কিনবো না, যেটাকে বুঝাই দিছি মই। আমরা টাকা দিয়ে ভোট কিনবো না, আর টাকা দিয়ে আমরা মানুষকে 5 বছরের জন্য বন্ধক রাখবো না। আমরা যদি আগামীতে যদি পাওয়ারে আসতে পারি, প্রশাসনে আসতে পারি, তাইলে আমাদের জনসাধারণ ম্যান টু ম্যান, ডট টু ডট ডেভেলপমেন্ট হবে, সেটা আমরা গ্যারান্টি দিতে পারি। আৰু আপোনালোকে সকলে, বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক কৈছো, আপোনালোকে বেয়া নাপাব। এই যে এটা কালচাৰ বিগত 17 বছৰৰ পৰা চলিছে, 22-23 বছৰৰ পৰা, ইলেকশ্যন আহিলে ইএমৰ ঘৰত, MCLৰ ঘৰত, MLAৰ ঘৰত, মন্ত্ৰীৰ ঘৰত গ'লে কিবা এটা পোৱা যা বুলি যায়। কিন্তু আমি ভাবিছো কেতিয়াবা, আমরা কোনোদিন ভেবেছি কি, আমরা কোনোদিন ভেবেছি যে আমি যদি কি ইলেকশনের সামনে বা দুদিন আগে পিছে 500 বা 1000 টাকা নেই, আমি তো আগামীতে আর 5 বছর ওনার সঙ্গে চোখে চোখ মিলিয়ে কোনো জিনিস আদায় করতে পারবো না। ঠিক কিনা বেঠিক বলেন? আমরা শুধুমাত্র 500 টাকায় 1000 টাকায় বিক্রি হয়, আর একটা কম্বল দিলে, একটা শাড়ি দিলে, বাপরে বাপ, সারা বিরাট মজাংলে, এটা বলি না, তাই না? সেটা মজাং না। আমাদের রক্ত শুষে আমাদেরকে কি করতেছি জানেন? লুলা লেংরা বানাচ্ছে, তাকি আমরা কোনোদিন তাদের সামনে গিয়ে বুক ফুটে বলতে পারি না যে আমরা এই বিটিআরে ধর্মীয় সংখ্যালঘু, সেকেন্ড লার্জেস্ট পপুলেশন, তার মানে দ্বিতীয় বৃহৎ জনসংখ্যা, আমাদের কেন আজ পর্যন্ত একটা নমিনেট এমএলএ দেওয়া হলো না? আমাদের কেন একজন হলো না? সে সুবিধা আপনারা রাজনৈতিকভাবে আমাদেরকে কেন দিলেন না? আপনারা শুধুমাত্র আমাদেরকে পানির বোতলের মতন ব্যবহার করছেন, ডিসপোজালের মতন ব্যবহার করছেন, সেটা বলতে পারি কি? সবাই গেলে হুজুর স্যার ভালো আছো স্যার, কেন বলি জানেন? কারণটা হলো 500 টাকা। টুক 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 করে যে কিছু বলবো, 500 টাকা তুলেছিলাম, আর বলা যাবে না।